বহুত দিন পাছত বাৰু আজি বাৰু আমি বাৰু যাই আছোঁ মিউজিক ভিডিঅ'ৰ শ্বুটিঙত আমাৰ লগত আছে বাৰু সৌৰভ আছে তাকে যাওঁ বাৰু চিনি পায় সকলোৱে বহুত দিন বাৰু হ'ল বাৰু কত শ্বুটিং যোৱা নাই তাকে বাৰু আজি অলপ সূৰ্য পাহাৰত বাৰু আজি বাৰু যাই আছোঁ শ্বুটিং কৰিব তো ভিডিঅ'টো একদম বঢ়িয়া হৈ থাকিব তো একেলগে নিশ্চয় চাই থাকিব বাৰু গাড়ীত বাৰু উঠি পৰিলোঁ আজিৰ হ'ল কেমেৰামেন তো জানে আজি শ্বুটিঙত কেমেৰামেন কোনে কৰিব এই আমাৰ বিপ্লৱ দা কৰিব আজি কেমেৰামেন ফালা দিবা কোনটো কৈ দিছোঁ মই আজি ফালা দিবা বুজি পাইছা বাৰু মজা পাহাৰ আহি পালোঁ কাই জানা কমেণ্ট কৰি কওকচোন বাপৰে বাপ শ্বুটিং কৰি আছে দেখা পালো বাৰু এতিয়া তাৰ গাড়ীখন আছে আহি পালো গাইছ সূৰ্য পাহাৰ শ্বুটিঙৰ কাৰণে বাৰু ক'ত যাই আছো এনে খালি যাই আছো দেই গাড়ী ফাইনেলি আহি পালো গাইছ ইয়াতে বাৰু আমাৰ হ'ব শ্বুটিং পিছফালে বাৰু হৈ আছে শ্বুটিং এয়া আমাৰ পাছফালে বাৰু হৈ আছে শ্বুটিং আৰু মই বাৰু এনে বাৰু চাব আহিছোঁ সিহঁতৰ শ্বুটিং তো ভিডিঅ'টো ইণ্টাৰেষ্টিং হৈছে চলি আছে গাড়ী চাগে ভালেই আৰু আমি বাৰু বহি আছো অলপ এতে আমাৰ হিৰো আছে মজা মজা একদম মজা বঢ়িয়া আধা হৈ গ'ল কমপ্লিট এইবাৰ বাৰু যাই আছো নেক্সট জেগালৈ নেক্সট ধামাকা বাৰু শ্বুটিংটো হৈ আছে দেই উল্টা উল্টা কিবা কিবি কৈ আছো এইটো বাৰু চচমাখন কাৰোবাৰ বেলেগৰ পিন্ধি বংগজ দাস চচমাটো পিন্ধি লৈছোঁ অলপ পিন্ধিব লাগে ভাই অলপ ষ্টাইল দিব লাগে পাই আছে সৌৰভ ভাই কৈছোঁ তাৰ এটা চেনেল আছে বাৰু চেনেলটোত বাৰু মজা মজা ভিডিঅ' বনাইছিল এখন বা কি হৈছে সৌৰভ ভাই ভিডিঅ' নাবনাই আৰু মানে অলপমান ডাউন পৰিছে এতিয়া বাদ দে শ্বুটিংটো এই জেগাত হৈ গ'ল এতিয়া আন এগত জেগাত যাই আছোঁ আমি সেই জেগাত যাই এনেকৈ শ্বুটিংটো ষ্টাৰ্ট দিম আপোনালোকে দেখিব ঠিক আছে দেখিব মজাকে বাৰু গাড়ীত উঠি লওঁ নেক্সট জেগাত যাম পাছফালে বাৰু বেৰাই আছোঁ বাৰু অলপ আগত যে আছে আগত শ্বুটিং কৰিব নেকি নাজানো বাৰু এনেই যাই আছোঁ ক'ৰবাত মই নিজে নাজানো খালি এনেই মাতিছে সেইকাৰণে আহি গৈছোঁ আকৌ ঘৰত থাকি কি ভাল নালাগে অলপ এতে আহি গ'লোঁ শ্বুটিং মাকৈ বাগানত আহি পালোঁ আমি বাৰু এইয়া পাছফালে আছে আমাৰ মাকৈ বাগান এইবাৰ বাৰু আমি বাৰু ইয়াতে শ্বুটিং কৰিম সৰিয়হৰ ফুল আছে ওপৰত বাৰু এইয়া পাছফালে বাৰু দলং আছে ইয়াতে আমাৰ শ্বুটিং চাং চাওক পাছফালে একদম মানে খাতৰা লাগিছে পাছফালে আকাশটো তামাম লাগিছে পাছফালে আকাশ পাছফালে বাৰু ধুনীয়াৰ গাছ চাছ আছে এদি বাৰু আছে আৰু সৰিয়হৰ গাছ পাছফালে খাতৰা মানে তামাম লাগিছে আহি ওপৰত আছে বাৰু ইয়াত দলংখন আছে আমি দলংখনৰ পাছফালে এই দলং পাছফালে আমাৰ পাছফালে আছে এইটা দলং খাতৰা মানে কি ক'ম মানে ইয়াৰ পৰা চাওক বাই গড কি বঢ়িয়া আইডি বাৰু আছে পানীত যাম নেকি এইটা বাৰু পানী খাতৰা তামাম তো ভিডিঅ'টো চাই থাকো বাৰু পাছফালে বাৰু শ্বুটিং চলি আছে সৰিয়হৰ বাগানত মই বাৰু এনে বাৰু অলপ বাৰু এদি বাৰু ঘূৰিব আহিলোঁ ভাল লাগিল বাৰু এতিয়া ঘূৰি চুৰি মানে নৰ্মেল আৰু টিপটপ তলত বাৰু হৈ আছে শ্বুটিং যাই আছোঁ সূৰ্য পাহাৰত গোটেইগিলা ইদিৰ বাৰু যিমান বাৰু শ্বুটিং আছিল গোটেই বাৰু কমপ্লিট কৰি লৈ এইবাৰ যাই আছোঁ আমি সূৰ্য পাহাৰ ফাইনালি গাইছ সূৰ্য পাহাৰ আহি পালোঁ এইয়া বাৰু পাছফালে আছে এইবাৰ আমি তাতে भाई कैसा लगा यहाँ पर आके? बहुत ही अच्छा लग रहा है भाई साहब भाई साहब क्या बोल रहे हो? बहुत ही अभी यहाँ पे शूट होगा ठीक है अपन আমি এটা শুট কৰি ফাটাই পেলাম বুজি পাইছা তো চাই থাকক পাছফালে এই সূৰ্য পাহাৰ আৰু বাৰু আহিব লাগিব সৰস্বতী পূজা এটা বস্তু সৰস্বতী পূজা টাইম পালে এতিয়াও চাম অলপ পাছত মেইন কি বস্তু আপুনি কমেন্টত লিখি দিয়ক কমেন্টত আপি সৰস্বতী পূজাত আহিব লাগিব যদি টাইম পাওঁ আহি যাম সৰস্বতী পূজাত যিয়ে পঢ়ো
হাই গাইস আমাৰ হিৰো অলপ ফুৰিব আহিছো সূৰ্য পাহাৰ সূৰ্য পাহাৰ চবে পিকনিক খাব আহিছে আমি অলপ খুজি খাম আমি খাব আহিছো কাৰ বাবাৰে খুজিম ভাত চাত খুৱাই নেকি দিয়ে মাংস লাগে মাংস পাছফালে কাৰ কি গান শুনবি গাইছ বাপৰে বাপ পাছফালে ডেঞ্জাৰ আপনার গ্রাউন্ডা হিরো এই বঢ়িয়া ভাই এই বম পিকনিক চলি আছে দেই ইয়াতে কার কি গান শুনিব পাব গাইস মানে গাইছ কি বঢ়িয়া বঢ়িয়া আপুনি আহিছে গাইছ গাইস মোর এটা এ দোস্ত কি কত হা মোর মুখেদি এনি টাইম অনলি গাইস গাইসে ওলাইছে মই নিজে নাজানো পিকনিক খাই আছে আমি বাৰু এইবাৰ ক'ত আহি পালোঁ ইফালে ক'ত আহি পালোঁ মজা শ্বুটিঙত আহি আমাৰ শ্বুটিঙৰ হিৰইন নেকি হিৰইন নহয় বোলে এই বা ইয়াতে আহি গ'লোঁ এইবাৰ শ্বুটিঙৰ কাৰণে পাছফালে বাৰু পিকনিক খাই আছে খাই থাকক নাই গাইছ এইবাৰ চাওক এই বাৰু বন্দুকটো পাই গেলো কেনেকুৱা অৰিজিনেল যেন লাগে না মাৰি দিয়া বঢ়িয়া কি বগা বানাই দিছে বে এ বা আন্দা হলো কথা নাই কাটৰা লাগছে এ কি কৰা মজা লাগি আছে তোৰ এ কি কৰে ভাই ওই ভাই যাবি গুলি ওলাই যাব দেই হয় ভাই ভিলেন হৈছে মানে ডাকু হৈছে এইয়া বাটলু ভাই একেমটা বঢ়িয়া লাগছে এই গাইস পাছফালে ডাকু হৈছে ক্যামেরা অ্যাকশন ঠিক बढ़िया दीवाना है ये मन क्यों पागल है কৰাতে গাইজ বাৰু ৰাতি হৈ গেল ইফালে পাছফালে বাৰু তাহাঁতে বাৰু ক'ত গেল শ্বুটিং এখনো বাৰু তাহাঁতে বাৰু কৰি আছে ৰাতি হ'ল আৰু ঠাণ্ডাও লাগিছে তো কখন শেষ হয় তাকে অপেক্ষা কৰি আছোঁ বাৰু লাষ্ট খণ্ড এইবাৰ বাৰু আমি ঘৰত যাম তো ভিডিঅ'টো এইখিনিয়ে নাছিল বাৰু আৰু অলপ দেখাম বাৰু এটি ইণ্টাৰেষ্টিং ডেন্স চলি আছে না কি কোৱা যাতে ছোৱালী ৰেষ্ট কৰি আছে তাতে যাব লাগিব গাইস এইবাৰ ভিডিঅ'ৰ লাষ্ট খণ্ড এইখিনি শ্বুটিং এয়া বাৰু প্ৰপ'জ কৰি আছে চাই লওক এনেকুৱা কৰি এইফালে বাৰু শ্বুটিঙৰ লাষ্ট খণ্ড এইবাৰ বাৰু আমি ঘৰত যাম আপুনি যদি কোনোবা ছোৱালীক প্ৰপ'জ কৰি দিয়ে এনেকৈ কৰিব এডভান্স এলা চুলি আহিলে দে শ্বুটিং এনেকুৱাই আৰু শ্বুটিং ये कहानी लिखी शूटिंग हो गया गाइस खत्म अब हम लोग घर में जाएंगे रोटी मांस खाएंगे পিকনিক চলি আছে পিকনিক আৰু ঘূৰো না কি কোৱা বহুত দিন পাছত সূৰ্য পাহাৰত আহিছোঁ মানে এইবাৰ বাৰু অলপ সূৰ্য পাহাৰটো ঘূৰো না কি কোৱা বহুত দিন পাছত আহিছোঁ ফিলিঙে বেলেগ
ইমানখিনি ভিডিঅ' আছিল আমাৰ বাৰু গোটেইখিনি হৈ গ'ল কমপ্লিট ভালে ভালে হৈ গ'ল আমাৰ গ্ৰুপটা বাৰু ইয়াতে আছে বহুত ৰাতি হৈ গ'ল অলপ পাছত বাৰু ঘৰত যাম ইয়াতো বাৰু মানুহকেইটা বাৰু লাহে লাহে কৰি যাব লাগিছে তো অলপ ঘূৰি লওঁ না কি কওঁ বহুত দিন পাছত আহিছোঁ না বহুত দিন পাছত তো ঘূৰিব লাগবই ভাই এইখিনি অলপমান লাষ্ট টাইম আৰু ঘূৰি নেগেলে আৰু বেয়া লাগব না য'ত আহি এনেকে যদি ঘূৰি নাযাওঁ অলপমান মনটো মানে বেয়া লাগি থাকিব আৰু নেক্সট টাইম কেতিয়াবা তাৰ আগতে মৰি গ'লে আৰু অহা নহ'ব আজি আছো কালি যদি মৰি যাওঁ কোনো কথা নাই চাই থাক ঘূৰি আছো ভাল লাগিছে বাৰু ফিলিং বেলেগ আহি পাল ইয়াতে চবে এবাৰ বহিব দিছে বাপৰে বাপ ৰাতি হৈ গ'ল দে বহুত গাইছ ৰাতি হৈ গ'ল ঘৰত যাই পোৱা মেলিব যাই আছো এই বা যাই আছে চবে কল কৰি বহি গ'ল আমিও বহি যাই নাই কি কোৱা ক'ত লাগছিল পুলকদাৰ ঘৰতে যে লাষ্ট জিলাপি খোৱা এইবাৰ খালো মাত্ৰ এ বা মজা দে জিলাপিটা একদম গৰম গৰম কৰকৰা মানে এ ভাল পৰিল দে কিছু নহয় জিলাপি বহুত দিন পাছত পালো গাইছ মইতো পুলকদাৰ ঘৰত লাষ্ট খাইছো তাৰ বাৰ্থডেৰ দিনা পাতি পান খাই লম ৰ অলপ খাব আহিলো বাৰু বহুত দিনত কষ্ট হ'ল না এতিয়া আহি এনেকে অলপমান চাহ তাহ ৰিলেক্স খুন্দি খুন্দি লাগছে গাইছ বম ডাঙৰ চিংৰা না সৌৰভ ভাই কেনেকুৱা চিংৰা গাইছ চিংৰা মেন মজা গে বাপু বাৰু এইবাৰ বাৰু পিকনিক খোৱা যিখিনি মানুহ আছিল গোটেইখিনি গেল বাৰু আমিও এইবাৰ লাহে লাহে ঘৰত যাই আছো ঠাণ্ডা লাগিব লাগছে তো ভিডিঅ'টো সমাপ্ত কৰোঁ না কি গম মোৰ বাৰু মোবাইলত ষ্ট'ৰেজ নাই আৰু একেবাৰে গোটেই গেল তো বাই বাই নেক্সট এটা ভিডিঅ'ত পুনৰ এবাৰ লগ পাম ধামাকা ভিডিঅ'ত বাই